তো ৰাইজ নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলোৱে ভালে আছে। পিছে আজি ৰাতিপুৱাই অকণমান ইফালে ওলাই আহিলোঁ, মানে ক্লাছৰ পৰা ওলাই আইজাক ভাই দেখাই দিলে এইফালে এখন ডাঙৰ ষ্টেজ আছে। যদি ইয়াৰ আগৰ মোৰ ট্ৰেনজিশ্যন ভিডিঅ'টো দেখিছে তেনেহ'লে নিশ্চয় গম পাইছে আমাৰ কলেজত চলি আছে QRST ফেষ্ট। জল্দি ক্লাছ খতম কৰি ওলালোঁ ডাইৰেক্ট ৰুমৰ ফালে বুলি, নহ'লে আকৌ 5টা বজাৰ পিছত কলেজৰ ভিতৰত সোমাব নাপাম। বাৰু ৰুম গ'লোঁ, ৰেডি হ'লোঁ, খোৱা লোৱা কৰি আকৌ আহি পালোঁ ষ্টেজৰ ফালে। পিছে এইবাৰৰ ফাংচনখন এলাহ ফাংচন নহয়, একেবাৰে নেক্সট লেভেল হ'ব, কাৰণ এই ফাংচনখনৰ হেড হ'ল স্কুল অফ বিজনেছ। মানিব লাগিব কিন্তু কিছু লাইটিঙৰ ব্যৱস্থা কৰিছে। পিছে ৰাইজ অকণমান ফুৰিব আহিয়ে কলা গাড়ী এখন দেখা পালোঁ, নাম হ'ল ভিক্টৰিছ। প্ৰথমে বাৰু ভালে লাগিল, পিছত যেতিয়া গৈ এইকেইটা দেখিলোঁ তেতিয়াহে ভয় লাগিল। সেই ওলমি থকা ভূতকেইটা ইহঁতে চাগে আনিলে। পিছে আমাৰ অভিষেক ভাই কোনো প্ৰকাৰে কম নহয়, চিধাই গৈ ভূতৰ ডিঙিত ধৰিলে আৰু আব্বা কিউনি মানেগে দিখা দিয়া। এই ভূত খেদি ঘূৰি ফুৰোতে বৰ ভোক লাগিল, বোলো বাদাম চেকে অকণমান খাই শক্তি গোটাই লওঁ। ৰাইজ ধুনীয়া ছোৱালী চাব নালাগে, অকণমান ষ্টেজৰ ফালে মোবাইলটো ঘূৰাই দিছোঁ, কাৰণ ষ্টেজত উঠি আছে দত্তজন মানুহ এটা, কিবা কিবি কৈ আছে বুজি হ'লে একো পোৱা নাই। এনেকে চাই থাকোঁতে ষ্টেজত লাগিল এখন মস্ত যুদ্ধ। সেই বোলো মহাভাৰতৰ ছেকেণ্ড পাৰ্ট ইয়াতেই হ'ব চাগে। বাৰু ইংৰাজী গানত নাচিব নাজানো, তো লগ পাই আছোঁ আপোনালোকে অন্য ধৰণৰ ধুনীয়া ভিডিঅ'। তেতিয়ালৈকে বাই বাই।